বাতৰি প্ৰকাশ কৰি আছে মাজুলীত আপোনালোকৰ আৰু বিজেপিৰ মাজত বিভাজন ঘটিছে, কি ক'ব? নাই এটা ভাই মাজত বিভাজন হয়, তো ভাই মাজত বিভাজন হোৱাৰ পিছত আকৌ সেইটো মিল হয়, মীমাংসা হয়। গতিকে ডেফিনেটলি এইটো এই বিভাজনটো মই ভাবোঁ এইটো পাৰ্মানেণ্ট বিভাজন নহয়। এইটো আমাৰ নেতৃত্ব আছে, নেতৃত্বই দুইটা দলৰ নেতৃত্ব আছে, দুইটা দলৰ নেতৃত্বত বহি নিশ্চয় তাতে যদি কিবা যদি বিভাজনো হৈছে সেইটো বিভাজনটো নাইকিয়া কৰি দিব। 26ত বিভাজন হ'বলৈ বাতৰি নাই, বাতৰি 26ৰ কোনো ধৰণৰ বিভাজন নহয়। আমি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি আমি একেলগে নিৰ্বাচন কৰিম, এইটো নিশ্চিত। নাই উন্নতিটো BTDত আমি দেখি আছোঁ যে কি কৰিব লাগে, আমি এতিয়া ঘূৰি আছোঁ। আমি এতিয়া পৰৱৰ্তী সময়ত আমি এই কথাবিলাক ক'ম, কিন্তু আমি এই মুহূৰ্তত BTDত যিহেতু আমি নিৰ্বাচন কৰিম, BTDত মই মোটামুটিভাৱে এই মথনগুৰি সমষ্টিটোত মই চোৱা চিতা কৰি আছোঁ, দায়িত্ব লৈ আছোঁ। গতিকে মথনগুৰি সমষ্টিত মই গাঁৱে গাঁৱে ঘূৰিম, ইতিমধ্যে ঘূৰিব আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে দেখা পাব যে প্ৰতিখন গাঁৱত প্ৰতিগৰাকী ভোটাৰৰ কাষত আমি থিয় হ'ম, তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে আমি অৱগত হ'ম। অৱগত হোৱাৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত সেই সমস্যাবিলাক কেনেদৰে সমাধান কৰিব পাৰে নিশ্চিতভাৱে আমি ব্যৱস্থা গ্ৰহণ কৰিম। নাই, তৃণমূল আমি এতিয়া আপোনালোকে আজি যদি ইয়াতে যদি কৈছে, কেনেকৈ কৈছে আপোনালোকে গম পাইছে যে মথনগুৰি সমষ্টিত আমি এই নিৰ্বাচন এই নিৰ্বাচন আমি জয়ী হোৱাটো নিশ্চিত। কাৰণ আমাৰ ইয়াত তাৰমানে তৃণমূল পৰ্যায়ৰ কৰ্মী আছে, কিন্তু আমাৰ কুচকাৱাজ নথকাৰ কাৰণে তেওঁলোক বহি আছিল। কিন্তু যেতিয়া আমি সক্ৰিয় হৈ গ'লোঁ, আমি সক্ৰিয় হৈ যোৱাৰ লগে লগে সেই তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মী নিষ্ক্ৰিয় হৈ আছিল, সেইসকল কৰ্মী সক্ৰিয় হৈছে, তেওঁলোকে আগবাঢ়ি আহিছে আৰু তেওঁলোকে আমাৰ লগত সহযোগ কৰিছে আৰু তেওঁলোকে উৎসাহিত হৈছে। বিভিন্ন সময়ত আপোনালোকক কয় যে যুৱ প্ৰজন্মক আপোনালোকে গুৰুত্ব নিদিয়ে। নাই, ইয়াতে কেন্দ্ৰীয় যিটো হ'ব সেইটো যুৱ প্ৰজন্মৰে হ'ব। যুৱ প্ৰজন্মক এতিয়াৰ পৰা গুৰুত্ব দিয়া হৈয়ে আছে বস্তুটো। কংগ্ৰেছ সংক্ৰান্তত আপুনি ক'লে যে কংগ্ৰেছৰ বৰ্তমান ভোট দি লাভ নাই, কি ক'ব? নাই, কংগ্ৰেছৰ বস্তুটো আপোনালোকে চাব, এইটো বস্তুটো কংগ্ৰেছৰ ইয়াতে আমাৰ এই অঞ্চলত মই আজিও পুনৰবাৰ ক'ম যে কংগ্ৰেছে তেওঁলোকে যোৱা পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে প্ৰাৰ্থিত্বই প্ৰদান কৰিব নোৱাৰিলে। গতিকে আমাৰ অঞ্চলবিলাকৰ কংগ্ৰেছ কিমান শক্তিশালী তাৰ পৰাই আপোনালোকে অনুমান কৰিব পাৰে যে আচলতে কংগ্ৰেছ শক্তিশালী হৈ আছে আমাৰ অঞ্চলবিলাকত নে তেওঁলোকে তাৰমানে দুৰ্বল হৈ আছে। এই কথাটো আপোনালোকে সহযোগ কৰিব। এই বস্তুটো ৰাইজেও সুধিলে গম পাব, মইতো ইয়াতে নহয়, এই সমস্যাটো নহয়, ৰাইজে সুধিলে ৰাইজে গম পাব।